তো গাইজ এইটো হ'ল আমাৰ গণেশগুৰি উৰণীয়া সেতুখন। সেইটো চাওক আজি মানে খোজকাঢ়ি চালোঁ আৰু প্ৰথমবাৰৰ বাবে মজা। তো আগলৈ যাওঁ, অলপ খোজকাঢ়ি দেখাওঁ আপোনালোকক মজা। এইটো চাওক বিল্ডিং মানে ব্ৰিজটো এনেকুৱা হৈছে আপোনাৰ। এইটো চিধা যাব আপোনাৰ জোৰত আৰু খানাপাৰালৈকে। তাৰপিছত এইখিনি টাৰ্ণিংটো আছে। ভাই মাৰো মজা মজা। ড্ৰোন ন? তো গাইজ এইখিনি কমপ্লিট হোৱা নাই, এইখিনি কমপ্লিট হ'ব আৰু দুৰ্গা পূজাত অপেনিং কৰিব গাইজ। এইখিনি ড্ৰোন উৰাই আছে। এইটো চাই লওক পুৰা ফুল্লি কমপ্লিট, একদম মজা। আৰু এইটোত চলাচল কৰি বেলেগ এটা এনজয় পাম দেই। তো গাইজ ইয়াতে ড্ৰোন উৰাব, দেখা পাব আপোনালোকে ইহঁতৰ চেনেল, যিহেতু নাম নাজানো। একদম মানে একদম বঢ়িয়া। ইয়াতে চাওক জাপি শৰাই আমাৰ অসমীয়াৰ সকলোবোৰ চিত্ৰ এটা আঁকি থৈ দিছে, মজা। আৰু এইফালে এইটো তলত জাম দেখা পাই আছে, গধূলিৰ জাম। এইটো গণেশগুৰিৰ জাম, মজা। এইটো ড্ৰোনটো উৰাইছে আৰু সেইফালে একদম আপোনাৰ বহুত দূৰলৈকে আৰু ক'ব গ'লে মজা। তো ইয়াতে আমাৰ এশিঙীয়া গড়ৰ পিকচাৰ পূৰা একদম মজা। এইফালে প্ৰদীপ ভাই আছে, নগাঁৱৰ পৰা আহিছে আজি বেচেৰা। তো এইফালে কালাৰ কৰিয়ে আছে এতিয়ালৈকে। তো ইয়াতে ষ্ট্ৰীট লাইট আছে, দেখাই পাইছে আপোনালোকে ষ্ট্ৰীট লাইট চাইডে কাষে কাষে ৰাস্তাৰ। বঢ়িয়া বঢ়িয়া। আৰু এইটো বস্তু চবতকৈ ভাল লাগিছে, এইটো লাইটৰ পোহৰত মানে জিলিকি উঠিব আৰু ড্ৰাইভাৰবিলাক সতৰ্ক হৈ যায় যেন, সেইটো কাৰণে এইটো চেনেলটো আজি এইটো সৰু ভিডিঅ' এটা গণেশ উৰণীয়া সেতুৰ পৰা। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে আহি চাব পাৰে। প্ৰথমবাৰ আছে প্ৰদীপ ভাই, এইটো বেচেৰা নগাঁৱৰ পৰা আহিছে। কেনেকুৱা লাগিল আমাৰ উৰণীয়া? লাগিছে দিয়া, বঢ়িয়া লাগিছে। প্ৰথমবাৰ খোজকাঢ়ি চাইছোঁ ন আমি, একদম। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে আহি চাব এবাৰ। বাই বাই। ইয়াৰে পৰা যাওঁ আৰু ঘৰত। ইয়াৰ ঘৰত মানে নগাঁৱৰ পৰা আহিছে, বেচেৰা ভোক লাগিছে ন, ঘৰতে ফ্ৰেছ হওঁ অলপ। আৰু এইফালে দেখা পাই আছে মই গণেশগুৰি ব্ৰিজৰ ওপৰত আছোঁ বৰ্তমান। এইটো যে খানাপাৰা, আৰু এইফালৰ পৰা পল্টন বজাৰৰ পৰা এইটো ৰাস্তা ডাইৰেক্ট চিধা খানাপাৰা। তো এতিয়া মানে এইটো জোৰোডৰ পৰা ডাইৰেক্ট কানেকশ্যনটো হ'ব। এইটো ড্ৰোন উৰাই আছে। তো গাইজ এইটো আমাৰ গণেশগুৰিৰ ডেইলি যাম, বজাৰৰ নিচিনা হৈ পৰিছে এইটো আৰু ডেইলি যাম। তো ঘৰলৈকে গৈ আছোঁ আৰু